নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিং চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই দৰ্শন কৰিবলৈ গৈ আছোঁ চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ ভাগ আৰু এই নৱগ্ৰহ মন্দিৰ ভাগ দৰ্শন কৰিবলৈ বিভিন্ন স্থানৰ পৰা পৰ্যটকসকল আহে আৰু মই আৰু নিকু ভিনদেউ দুইজন গৈছিলোঁ নৱগ্ৰহ মন্দিৰ ভাগ দৰ্শন কৰিবলৈ যিহেতুকে আগতে আৰু এবাৰ মই গৈছোঁ বাহঁতৰ লগত তথাপিও পবিত্ৰ স্থানবোৰ দৰ্শন কৰি কেতিয়াও আমনি নালাগে নহয় জানো এতিয়া বৰ্তমান যিহেতু মই গুৱাহাটীতে আছোঁ গতিকে ভাবিলোঁ যে এবাৰ নৱগ্ৰহ মন্দিৰ ভাগ দৰ্শন কৰি আহোঁগৈ আৰু ভবামতে কাম কৰিলোঁ আৰু আমি দুয়ো গ'লোঁ আৰু এয়া দেখিবলৈ পাইছেনে বান্দৰবিলাক কেনেকৈ আছে আৰু ভিনদেউক ক'লোঁ বোলো পিছফালৰ পৰা ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিবা দেই ধুনীয়াকৈ কৰি দিলে তেওঁ এয়া চাকি জ্বলাবলৈ লৈছোঁ ঘৰখনৰ পৰিয়ালৰ সকলোৰে মংগলৰ বাবে এখন চাকি জ্বলালোঁ নেদেখাজনক সেৱা কৰিলোঁ যাতে আহিবলগীয়া বছৰটো ভালদৰে যাওক এই বছৰটো যিদৰে ধুনীয়াকৈ তেওঁ মোক সহায় সহযোগিতা কৰিলে যাতে আহিবলগীয়া বছৰটো মই সকলোবিলাক সমস্যা নেওচি মই সদায় আগবাঢ়ি যাব পাৰোঁ মোৰ ঘৰৰ সকলো পৰিয়ালৰ মানুহৰ যাতে ভাল হওক তাৰে কামনা কৰি সেৱা ভাগ কৰিলোঁ আপোনালোক বাৰু গৈছে নাই নৱগ্ৰহ মন্দিৰ ভাগলৈ গ'লে সঁচাকৈ মনটো একেবাৰে পবিত্ৰ হৈ পৰে দেই তাৰপিছত অকণমান মন্দিৰ ভাগৰ চাৰিওফালে যাবলৈ চেষ্টা কৰিলোঁ সকলো পূজাৰীসকল এনেদৰে বহি আছে ৰ'দত ইমান ধুনীয়া লাগে তাৰ পিছফালৰ যিটো এটা মানে দৃশ্য আপোনালোক দেখিলে মানে বহুতেই ধুনীয়া লাগে সেয়া মন্দিৰ ভাগৰ পৰা গুৱাহাটী নগৰখনৰ যি সৌন্দৰ্যতা সেই সৌন্দৰ্যতাটো মানে আৰু সোণত সুৱগা হৈ পৰে ইমানেই ভাল লাগে এবাৰ হেঁপাহ পলুৱাই চাই ল'লোঁ গুৱাহাটী নগৰখনৰ সৌন্দৰ্যতা আৰু আপোনালোকে মোৰ ব্লগটো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক গৈছে নাই বাৰু মন্দিৰ ভাগলৈ আজি কিন্তু বহুত বেছি ভাল লাগিলে বাকী ভাল লাগিলে লাইক কৰি দিব থেংক ইউ